Welcome to my YouTube channel. আজি যেহেতু আসাম পুলিচৰ এডমিট কাৰ্ড দিব আৰু এই এডমিট কাৰ্ডসমূহ 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে ডাউনলোড কৰিব পাৰিব আৰু যেহেতু 15খন ডিস্ট্ৰিক্টৰ কাৰ কিমান দিন আছে ভিডিওটো চাই লওক। বিশ্বনাথৰ 13 দিন আছে, চিৰাঙৰ 3 দিন আছে, দৰঙৰ 14 দিন আছে, ধেমাজিৰ 15 দিন আছে, ধুবুৰী 10 অক্টোবৰলৈকে আছে, হাইলাকান্দি 3 দিন আছে, হোজাই 1 দিন আছে, যোৰহাটৰ 11 অক্টোবৰলৈকে আছে, কামৰূপ মেট্ৰৰ 14 দিন আছে, কাৰ্বি আংলঙৰ 3 দিন আছে, কৰিমগঞ্জৰ 23 দিন আছে, মৰিগাঁও আছে 14 দিন, শিৱসাগৰ আছে 1 অক্টোবৰলৈকে আৰু শোণিতপুৰৰ আছে 16 দিন আৰু ওদালগুৰি আছে 14 দিন। বন্ধুসকল, সেকেন্ড পেজ ওলাবলৈ আৰু বেছি দিন নাই, সোনকালে নটিচ দিব। গতিকে ভিডিওটো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব। এয়াই অসম।